তোর কত খতাই ঘর হেন দেখে কলে রভয়তে যাত যায় রাজসেন মানে কবে পেলাইলা বখায়ে দণ্ডবতে পড়ে হাতে ধরিয়া চরণ ত্রাহি ত্রাহি বলে টানতে পকিল এতিয়া স্বয়ং পৰীক্ষিত ৰজাৰ চৰণত কলিয়ে শৰণ লৈছে বুলি কৈ দিলে। নাই ধৰ্মই চিনাকি কৰি দিলে, নাই বসুমতীয়ে চিনাকি কৰি দিলে। ইয়াত দেখিলেনে মহন্তজনে নিজে চিনি পায় বুলি ক'লে। সেইমতে সেই প্ৰভুসকল এটাই লোক আমাৰ মাজতো যদি কোনোবা দুখী ভিক্ষী আছে, কিবা কাৰণবশতঃ এই নৰ জন্মত কলি কালত প্ৰকৃত ঈশ্বৰ পুৰুষৰ চৰণত ভজনা কৰিব পৰা নাই, সেইসকলক আমি প্ৰশ্ন কৰিব নেপায় যে আপুনি এতিয়াও এনেকুৱা হৈ আছে, এতিয়াও এনেকৈয়ে থাকিবনে, আপুনি কাৰ অংকত আছে? যত্ন কৰক ভিতৰুৱাকৈ। যেনেকৈ পৰীক্ষিতে ধৰ্ম আৰু পৃথিৱী শাস্তি কোনে কৰিছে জানিবৰ কাৰণে চেষ্টা কৰিছিল, আপুনিও জানিবৰ কাৰণে চেষ্টা কৰক যে কলিত কোন কোন মানৱে আপোনাৰ সমাজৰ, আপোনাৰ ঘৰখনৰ পুত্ৰ পুতালী কন্যা এইসকলে প্ৰকৃততে হৰি ভজিব পাৰিছেনে নাই। যদি পৰা নাই গোপনে আপুনি চেষ্টা কৰক। কেনেকুৱা গোপন? কৌশল গোপন। চাওক, মানৱে আটাইতকৈ বেছি কষ্ট পায় কি কি ক'লে কওকচোন? ধৰ্ম আৰু সত্য কথা ক'লে। চাব পাৰে প্ৰমাণ। এতিয়া হয়তো আপোনালোকে এই অভাগীক দেখি আনন্দ পাইছে। এনেকুৱা ব্যক্তিও থাকিব পাৰে, এইটো পাগলে কি বকি আছে। এনেকুৱা ব্যক্তিও আছে তেওঁ পাখণ্ড কথাখিনি ক'ব জনা নাই। কাৰণ যাৰ অন্তৰত যি ভাৱে ক্ৰিয়া কৰিব সেইমতে তেওঁ উক্তি দিব। এয়া ভাগৱতৰ সিদ্ধান্ত দেই। গতিকে আমি তেওঁ হৈ কান্দিব লাগে যে হে প্ৰভু, তেওঁকো সৎবুদ্ধি দিয়ক যাতে তেৰাই তোমাৰ নাম ল'বলৈ অন্তৰত শক্তি আৰু বল পায়, বুদ্ধি প্ৰদান কৰে কোনোবাই। এই ভাৱৰে সৈতে যেতিয়া আমি আনৰ হৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেতিয়া কাৰণে কাৰণে তেৰা সমস্তৰ দেহত ঈশ্বৰ পুৰুষে ক্ৰিয়া কৰিব যে তোমাৰ কাৰণে সমস্ত জগতে কান্দিছে, তুমি এটা গাঁঠিতে কিয় আছা? যেনেকৈ ভীষ্ম মহাপ্ৰভুৱে সত্যকে জানিও কুৰুকুলৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই গৈছে, এতিয়াও জেদ আৰু অন্যৰ কাৰণে নিজৰ সমস্ত সত্য জানিও আমাৰ বহু এটাই লোক হয়তো ঈশ্বৰৰ নামত একাগ্ৰভাৱে সৈতে উদয় মুকলিকে আগুৱাই আহিব পৰা নাই। তেনেকুৱা ব্যক্তি বহুত আছে। ভীষ্মই সমস্তখিনি জানে, অথচ তেওঁ সেই কুৰুপক্ষতে থাকি নিজৰ প্ৰাণ বিসৰ্জন দিলে, কিন্তু তেওঁ ডাইৰেক্ট মুখেৰে সৈতে ক'ব নোৱাৰিলে। ঠিক তেনেকৈ আমাৰ সমাজ ব্যৱস্থা, আমাৰ গঞাত, আমাৰ ঘৰখনতেও এক পিতৃৰ 7টা ভাই ককাইৰ ভিতৰত হয়তো কোনোবা দুজন বিৰোধী মুখেৰে সৈতে গতি কৰি আছে। পাৰিলে বাকী 5জনে আমি যত্ন কৰি তেওঁক সেই পথৰে সত্য আৰু শুদ্ধ পথলৈ আনিবলৈ যত্ন কৰিব লাগে। কিন্তু এটা কথা, 5জনে যিটো কৰিছে সি শুদ্ধ হয় নে নহয় এই দুজনেও বিচাৰ কৰি চোৱাটো নিতান্ত প্ৰয়োজন বুলি ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাক প্ৰমাণ দিবলৈ চেষ্টা কৰিছে। পিছৰ পদত কি কয় আমাক কৃষ্ণ? আউৰ দোহন কৰিব দিয়া দেৱ দান হবল মাটিৰ ভিতৰত ৰাখা মহাতাকে তৰে কাম
কতুকের কামুরয়ান গলিল এরম পরিশ্রম করা বাপু বলে দুঃখে মারিলাম তো খাও বলে হসকে কলির কারণ্য দেখে সম্পদে দয়া মনত বুলন্ত আত আছৈ গুণ হৈ চাই মাতে উপজিল কলিত পদয় মহা মহাপুনরাকে হরি লেখে কি জয় পাপ হেন গুণ জানে এরম পানে নমারিল সুযোগ দিলে আৰু সেই সুযোগটো আমাক দিছে, কলিক দিয়া নাই, প্ৰত্যেক নৰক দিছে প্ৰভুভকৰ যে কলি কালত এতিয়া কাল হৈ পৰিচিত ব্যক্তি হৈ আছে। সেইখিনি সময়ত পৰীক্ষিতৰ সন্মুখত কলি ব্যক্তিৰূপে প্ৰস্তুত হৈ আছে। এই তোমালোকক দুখ দিয়াজন কোন? তেওঁলোকে নকয়, ধৰ্ম আৰু পৃথিৱীয়ে কোৱা নাই যে আমাক আমুকে দুখ দিছে বুলি। কিন্তু পৰীক্ষিত ৰজাই নিজৰ দৈহিক গুণৰ ওপৰত নিৰ্ভৰ কৰি বুজি পাই উঠিছে যে এওঁলোকক শাস্তি দিয়াজন হৈছে কলি। গতিকে সেই কলি যেতিয়া ঠাণ্ডা ধৰি আজৰি ঠাণ্ডা উলিয়াই যে কাটিবলৈ ধৰিছে, সেই কলিয়ে এতিয়া পৰীক্ষিত ৰজাৰ চৰণত ধৰি কান্দিবলৈ লৈছে। কান্দিবলৈ লোৱাৰ সময়ত সাধুৱে সমস্তখিনি যে জানিব পাৰে, তেওঁ অন্তত জানি উঠিছে যে ইয়াকতো মাৰিলে বা এওঁকতো মাৰিলে মহা অপৰাধ হ'ব, কাৰণ ইয়াৰ দ্বাৰা মহা গুণো আছে। ইয়াৰ সময়ত যদি নৰয় কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰে, যাক যজ্ঞ পূজা পাতল একো নকৰিলেও নৰে, কোনবাতে ভগৱন্ত প্ৰভুৰ চৰণলৈ গতি কৰিব পাৰিব। গতিকে ইয়াক মাৰি পেলোৱাটো ন্যায় নহয়, কৰিলেহে পাপ হ'ব। কলি হেঁচাত যদি কোনোবাই কৰে তেতিয়াহে পাপ হ'ব। যদি কলি হেঁচাৰ পৰা আঁতৰি ঈশ্বৰৰ নামত যদি থাকে, কলিয়েতো তেওঁলোকক একো কৰিব নোৱাৰে, গতিকে তেওঁ ৰক্ষা কৰিছে বুলি কৈছে। দেখিলেনে? তদ্ৰূপ এতিয়া আমি প্ৰত্যেকেই সেই কলি কি অন্তত জানিব পাৰিব লাগিব। যেতিক্ষণে পৰা মন পাপক লাগি যায় চলি, তেতিক্ষণে পাৰিলে যেন মহাকলি। যেতিয়াই আমাৰ মন আত্মা বেয়া কামৰ প্ৰতি ধাৱমান হ'ব, তেতিয়াই আমাক কলিয়ে প্ৰাপ্তি হৈছে বুলি আমি নিজৰ মনতে বুজি উঠিব লাগিব। আৰু তৎক্ষণাৎ তেতিয়া আপুনি হৰি হৰি ৰাম ৰাম শব্দটো যেতিয়া হিয়াত উচ্চাৰণ কৰিব, জিভাত উচ্চাৰণ কৰিব, তেতিয়া কলিৰ প্ৰভাৱত আমি নকৰোঁ বুলিয়ে ভাগৱতে সিদ্ধান্ত দিবলৈ বিচাৰিছে। গতিকে প্ৰভুসকল, ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। তাৰপিছত সুন্দৰ মনত নাহে, কিয় জানেনে? কাৰণ পাতটো লুটিয়ালেহে পায়। চপাশালতো গৈ কাল আৰু কলিয়ে বাধা প্ৰদান কৰিছে, কাৰণ একে লাইনতে থাকিলে যে মানুহৰ পটককৈ মুখস্থ হৈ যাব, আৰু মুখস্থ হোৱাৰ লগে লগে কলিৰ প্ৰভাৱটো কমি যাব। গতিকে ইটো পাত লুটিয়াই দিলে দেখিব, তপ জপ যজ্ঞ তেজী তোমাৰ চৰণে ভজি তোমাৰ নাম ভুকিও কৰিছে। সেইকণ কিন্তু আমাৰ মনত নেথাকে বা মানৱে প্ৰাপ্তি নহয়। চাব, সবাৰো কবিৰ হৰি আত্মপ্ৰিয়তম, আপোনাকো আপুনি ভজতে কোনচম। ভক্তি ৰত্নালী ভাগ চাব, কিমানতে পাতটো আকৌ লুটি খাইছে। কিন্তু পিছৰ পাতটোত আছে, অ গুৰু ক ঈশ্বৰ আত্মা
বোলে মানে মন কৰিব ভকতিয়ে কৃষ্ণৰ চৰণে। এটা পাত লুটিয়াই দিলেহে সেই বস্তুভাগ পোৱা যায়। কাল আৰু কলিয়ে ইমান বেয়াকৈ ক্ৰিয়া কৰিব। গতিকে এটাই লোক এতিয়া চাব, আমাৰ মাজত দুখ ক'ত আছে জানে? কোনজন এটাই কেইকেইটা পাণ দি কেইটা তামোল দি সেৱা ধৰিলে, নহয়নে বাৰু? আমাৰ দুখ তাত। কিন্তু কোনে কিমান স্পষ্টকৈ ঈশ্বৰৰ নাম ল'ব পাৰিছোঁ, কিমান আত্মিকভাৱে সতি গৃহতে একদণ্ড নহয় এটা বেলা যে ঈশ্বৰৰ নাম ল'ব পাৰিছোঁ, সেইটো কিন্তু আমাৰ অন্তৰ আত্মালৈ নাহে। গতিকে আমি ভগৱন্ত প্ৰভু প্ৰাপ্তি হ'বলৈ হ'লে এয়া কলিক যেনেকৈ স্থান দিছে ভগৱন্ত প্ৰভুৰ কৃপা, তদ্ৰূপ পৰীক্ষিতৰ কৃপা, আমিও তেনেকৈ কাৰোবাৰ কৃপা প্ৰাপ্তি হ'ব লাগিব, তেতিয়াহে আমি স্থান পাম, নহ'লে স্থান আমি নেপাম। পিছৰ পদত কি কয় আহক কৃষ্ণ। হাকি হাকি বুলন্ত লিককে পাময় হেৰ হেৰ চৰণক দিলো ভয় আউৰ শংকান কৰৰা দিলো ওরে পাপি কলে নত কথা রাম বিরয় অর্জুনর ধরে মইন রনাতে করে গীতাঞ্জলি খেত হেরাম আওরঙাই পুর মুখ অন্তে ভয় কিন্তু মোর দেখ তনু রইবে সঙ্গে সদায় নহলো ভদণ্ড দুষ্ট অথ কপটিতে অন্ত মিছা মায়া কুল নিখন গতি কলে
জৈকে যাইব তৈতে হবে তোমার কেলুক মেদা তাই দেবে এটি হনে কাহাতি ওরা কি পাদিয়া ধান ফাঁকো আইগা পালে অসমূলেন মৰা মুখ দেখৰ নিকালে সাগৰত থাকে যদি মহাৰত্ন তেবে কি খামুকে তাত নকৰে চাওকচোন কিমান ডাঙৰ উপমা দি নিজক ৰক্ষা কৰিছে। আমি পাৰিমনে তেনেকৈ নিজকে সদায় ৰক্ষা কৰিবলৈ হ'লে? কলিয়ে যেনেকৈ পৰীক্ষিতৰ ওচৰত কাওঁ বাওঁ কৰি অনুনয় বিনয় মাধ্যমেৰে সৈতে নিজক ৰক্ষা কৰিছে যে হে প্ৰভু, সাগৰত ৰত্নৰ ভাণ্ডাৰ, তাত জানো শামুকৰ মুখতি থকা নাই? ঠিক তেনেকৈ মোকো তুমি ৰক্ষা কৰা, তোমালোক ৰত্ন ভাণ্ডাৰ, মই যেনিবা শামুক, মোকো থাকিবলৈ ঠাই দিব নোৱাৰিবানে? দেখিছে দুষ্টজনে নিজক ৰক্ষা কৰিবৰ কাৰণে কিমান কাবৌ কৰিছে। আমি কিন্তু নিজক ৰক্ষা কৰিবৰ কাৰণে কাবৌ কৰাটো দূৰৰে কথা, দৰকাৰ হয় আৰু দুটামান লগত লৈ যুদ্ধ কৰিবলৈহে আগুৱাই যাম। গতিকে প্ৰভুসকল, আৰু পদবন্ধে যে ক'লে কলিৰ স্থান আৰু সংগীসকলক দেখুৱালে, মনত ৰ'লনে বাৰু? দুষ্ট হঠ কপটি তেন্তুনে হত চুৰ, মিছা মোহ কুলক্ষ্মী সংগতি কলিটোৰ। এইসকল বেয়া চিন্তা বেয়া ভাৱ যিবিলাক থাকিব, কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য, এয়া কলিৰ সংগ। গতিকে সেই বস্তুটো যদি মনলৈ মানৱৰ জাগ্ৰত হয়, তাৎক্ষণিক মানৱে ভাবিব লাগে যে মোক হয়তো কলিয়ে সংগ লৈছে। আৰু সেই কলিৰ সংগ লৈছে বুলি মনলৈ অনুভূতি অহা লগে লগে মানৱে তৎক্ষণাৎ ঈশ্বৰৰ স্থানলৈ গতি কৰিব লাগে। গৃহতেই হওক বা পৰতেই হওক। আজি যে এই সেৱকীসকলে এই জাতৰুৱা গাঁৱত এনেধৰণৰ প্ৰভুৰ গুণানুকীৰ্তন কৰালে, কিয় কৰালে কওকচোন? তেখেতলোকে যে গৃহৰ ভিতৰতে নিজৰ গৃহবোৰ যি কাৰণে কৰিব পাৰে, তেওঁলোকৰ অন্তৰাত্মাত ঈশ্বৰ পুৰুষে প্ৰকাশ কৰাইছে যে তোমালোকৰ দ্বাৰা আন শত সহস্ৰজনো উপকাৰী হওক। আজি যিসকল লোকক নিমন্ত্ৰণ দিছে, নিমন্ত্ৰণ কেতিয়া পাব আইসকল? বাপ বান্ধৱ হওক, এটাই হওক, মানৱে ঈশ্বৰৰ গুণানুকীৰ্তনৰ স্থানলৈ নিমন্ত্ৰণ কেতিয়া পায়? যেতিয়া মানৱৰ ভাগ্য থাকে। ভাগ্য নাথাকিলে নিমন্ত্ৰণেই নাপায়। আৰু ভাগ্যৰ দ্বাৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ পিছত কাৰণত যদি সেই স্থানত আপুনি উপস্থিত থাকিব পাৰে, কেতিয়া পাৰে? যেতিয়া মানৱৰ পুণ্য থাকে। পুণ্যৰ বলতহে নিমন্ত্ৰিত, মানে ঈশ্বৰৰ গুণানুকীৰ্তনৰ নিমন্ত্ৰিত স্থানত আহি আপুনি উপস্থিত হ'ব পাৰে। আৰু সেই পুণ্যত আপুনি কি পাব? ভোগ। সেই ভোগ কি? সুভোগ, দুৰ্ভোগ নহয়। ইয়াত যদি একো নাপায়, আপুনি ইয়াৰ মৃত্তিকাও যদি জিভালৈ গুচি যায়, সিয়ে অমৃত হয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। ইয়াত যি জল দেখিছে সেয়া গংগা জল, ইয়াত যি তৈল দেখিছে তৈল নহয়, শুক্ল ৰক্ত, তদ্ৰূপ ঈশ্বৰ পুৰুষৰ ৰক্ত। এনেকুৱা ধৰণৰ বিশ্বাসৰ সৈতে যদি আমি ভাবোঁ, তেতিয়াহে আমাৰ হৰি প্ৰাপ্তি হ'ব, নহ'লে হৰি প্ৰাপ্তি নহয়। পিছৰ পদত কি কয় হওক কৃষ্ণ? পুনগাম নগৰত অন্য জাতি নাই, চাণ্ডালত অধিক ভৈল নেদামূৰ ঠাই। হৰলাগত কিয় নকৰিও বাপ, এহি বুলি কৈ কলি হৰিয়া বিলাপ। বুলন্ত কলে দিল তো কথা ন, জৈত খেলে পাহা জৈত কৰ মদ্যপান। অস্তি পঞ্চ সোণ গৃহ কৰ থাকৈ যত,
পঞ্চভূতা বলি বিশ্বদেৱ পঞ্চ যজ্ঞ ধাৰণাই তাৰ পাঞ্চ শুনা কথা এই বিষদায় চকৰৈ চবনকে তলকে খবৰ নচাপেবে পাপে কেতো গৃহৰ হোয়ায় কহৰণকে নৰ লয় নাম মোৰয়া দেখে নপ কেবেকে গাম মানে হ'ল গাঁও ব্যক্তিকটো কলিৰ ওচৰলৈ চাপিবলৈ দিয়াই নাই মানে কলি কৈছে যে তই ব্যক্তিসকলৰ ওচৰততো নাযাবিবি য'ত ঈশ্বৰৰ গুণানুকীৰ্তন একশৰণ হৈ শ্ৰৱণ আৰু কীৰ্তন কৰে সেই গাঁৱলৈ তই যাব নোৱাৰিবি চাওক কিমান বাধা কৰিছে আৰু ক'ত ক'ত থাকিবলৈ দিছে বস্তুটো কিমানখিনি বাধা কৰিছে কিন্তু কিমানখিনি আকৌ তাতে স্থান দিছে গাঁৱলৈ নাযাবি তই কলি যাব নোৱাৰিবি কিন্তু গৃহস্থৰ পঞ্চকোণা 5 জেগাত তই থাকিবি তে কি হ'ল বাৰু কথাটো কওকচোন যদি প্ৰত্যেকখন গৃহস্থিতে এই 5 জেগাত যদি কলি প্ৰৱেশ কৰিয়ে থাকে তে গাঁৱলৈ নাযাবি কেতিয়া তে গাঁৱলৈ নোযোৱাৰ কিবা মূল্য থাকিল জানো ঘৰে ঘৰে সকলোৱে ঘৰতে ঘূৰিবি কিন্তু গাঁৱত নাথাকিবি কথাষাৰ তেনেকুৱা হোৱা নাইনে হে প্ৰভুসকল আই মাতৃসক ভক্তি মাৰ্গৰ কথা কেতিয়াবা বুজোতে বহুত আউল হয় শব্দো য'ত ঈশ্বৰৰ গুণানুকীৰ্তন হ'ব ঈশ্বৰৰ নাম জপ কৰিব তাত তোৰ স্থান নাই জুৱা পাতা য'ত থাকিব মদ্যপান য'ত হ'ব তাত তোৰ স্থান দিলোঁ সেয়াত ক'ত যি স্থানত মানৱে জুৱা পাতা খেলিব যি স্থানত অভক্ষ্য ভক্ষণ কৰিব যি স্থানত অকথ্য কথনৰ দ্বাৰা চলিব কিছু সময় আগত কৈ থৈ গ'ল যে হে প্ৰভু তুমি মই এনেকুৱা কথাহে পাতোঁ গ্ৰাম্য কথাই আমাৰ মন মলিন কৰে গতিকে ধৰ্মই পৃথিৱীক কৈছে পৃথিৱীয়ে ধৰ্মক কৈছে যে কৃষ্ণ গুঞ্জসকলক আমি দুইজনে আলোচনা কৰি কান্দো আহা মানৱে সদায় বিষয়ত ব্যাকুল হৈ কান্দিব নেপায় যে মই আমুকত ঈশ্বৰৰ গুণানুকীৰ্তনৰ স্থানলৈ যাব নোৱাৰিলোঁ বুলিহে কান্দিব লাগে যদি আপুনি ক'ৰবাত ভাওনা এখন এই ইমান ধুনীয়া ৰুক্মিণীখন নাটকখন হ'ল চাবলৈ যাব নোৱাৰিলোঁ সেইবুলি আপুনি কান্দক তেতিয়া আপোনাক ঈশ্বৰ মুখে এদিন সপোনত হ'লেও ৰুক্মিণীখন নাটকখন আপোনাক দেখুৱাই দিব কিন্তু যদি আপুনি বিষয়ত ব্যাকুল হৈ যে আমুকৰ লগত গৈ আমুকত চিনেমা চাবলৈ নেপালোঁ বুলি যদি কান্দে তেতিয়াহ'লে কোনো কাৰণত ভগৱন্ত প্ৰভুৱে সহায় নকৰে বাৰু যি নহওক এতিয়া পঞ্চশুনা পাপে পঞ্চস্থানত ঠাই লৈছে ক'ত মানৱৰ গৃহত এয়া এটা এটাকে কৈ গ'ল আৰু সেই স্থানত যদি কলি থাকেই যে মানৱে ৰক্ষা কেনেকৈ পাব গতিকে কৈছে য'ত ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হ'ব তাত তই থাকিব নোৱাৰিবি নিতৌ যেতিয়া আমাৰ ঘৰত প্ৰত্যেকগৰাকী আই মাতৃয়ে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব তেতিয়া সেই স্থানত কলি থাকিব পাৰিবনে কোনো কাৰণত থাকিব নোৱাৰে গতিকে গোপীসকলে তেতিয়াৰ দিনতে গৃহক মাৰ্জন্তে গায়ক দুহন্তে নেৰে হৰি চৰণৰ কথা হৰি চৰণৰ যি কথা সেই কথা গোপীসকলে কোনো কাৰণত অন্তৰৰ পৰা পাহৰা নাছিল ঘৰ মুঠতেও গায় দধি মথন কৰোঁতেও গায় গায়ক দুহন কৰোঁতেও তেওঁলোকে ঈশ্বৰৰ নাম লৈছিল গতিকে তাত কলি প্ৰৱেশ কৰিব পৰা নাছিল এতিয়াও আমাৰ নৰলোকত আই মাতৃভাৱে যদি নিতৌ ভুৱাই নোহোৱাই বিয়া নামৰ সৰুৰে সৈতে যদি ঈশ্বৰৰ গুণানুকীৰ্তন গাব পাৰে তেতিয়াহ'লে পঞ্চস্থায়ীত কোনো কাৰণত কলি প্ৰৱেশ কৰিব নোৱাৰে বুলি এয়া স্বয়ং পৰীক্ষিতৰ মুখৰে সৈতে কোৱা কথা পিছৰ পদত কি কয় হওক কৃষ্ণ মোৰ আইকা ভাঙি দেবে ঘৰ নাই কাটো মাথা দেবে তোৰা মোৰ দুখ নাই
শুনি আমনত নাই সন্তোষ কলিৰ মোৰ গাঁৱৰ বাৱৈ বাপ শুনা মহাবীৰ ৰাম পৰিবাৰ জোৰে ফালে আৰু কিছু কহে নবাবৰ ফালে যেবে দুখ দেখা হরিবায় প্রখাস্তে আপনি নিপতের কৃপা উপদে লয়াতে দিল তাত বাহা ঘৰ কলে অধমৰ গোষ্ঠী ভাৱে জানতে যাহা চলে হেন শুনে কলে পাছে হৰিৰ সংকোচে নিপতিক নমি আছ লীল পাছ গোচে রাম দ্বৈত মৈত্র শুনা পবন কুপায় নিপতের কেপান সত লইলে ঠায়ে হেন জানি ময়ত তম মহামতে শিশুব নত নক হৰিবে হে প্ৰভুসকল যে ওপৰত যে কৈ গ'ল ইষ্টি পঞ্চ সোণা গৃহস্থৰ থাকে জৈত এহি চাৰি ঠাই দিলো বংশ গঞা তৈত জলকুম্ভ চুলীয়া বাহনী ঢেংটি পতা গৃহস্থৰ ধৰে এহি সোণা 500 গোটা এই 500 গোটা পাত আমাৰ গৃহত জলকুম্ভ অৰ্থাৎ পানী নিয়া যিটো কলহটোত পানী অনাৰ ব্যৱস্থাটো চুলীয়া অৰ্থাৎ আপোনাৰ ঘৰ মোচা ফুটাটো বাহনীডাল ঢেঁকী আৰু পতা এই 5 স্থানত কোনবাকে কলি প্ৰৱেশ হৈ থাকে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইকেইটা বস্তু বহলভাৱে সৈতে ক'বলৈ গ'লে ধেৰ সময় লাগিব সেইকেইটা কাৰণবশতঃ ব্ৰহ্ম হত্যা হয় নে নহয় আপোনালোকে চাব ব্ৰহ্ম হত্যা হোৱাৰ কাৰণেই সেইকেইটা স্থানত কোনবাতে কলিয়ে স্থান দিছে বা স্থান লৈছে ইমানখিনি স্থান দিয়াৰ পিছতো আকৌ ভগৱন্ত প্ৰভুৰ কৃপা দৃষ্টিৰ দ্বাৰা তেওঁ আকৌ কি কৰিছে পৰীক্ষিতৰ ওচৰত শৰণাপন্ন হৈ জেগা আৰু বিচাৰিছে যে মোৰ পৰিয়ালটো বৰ ডাঙৰ ধৰি লওক 7টা ল'ৰা ছোৱালী বাপেকৰ মাটি এবিঘা কেনেকৈ হ'ব নহয়নে বাৰু আৰু এবিঘা কাকাকৰ পৰা বিচাৰিছে ঠিক তেনেকৈ কৈছে যে মোৰ পৰিয়ালটো বৰ ডাঙৰ থাকিবলৈ মোৰ জেগা কম হ'ব গতিকে মোক আৰু অলপ জেগা দিয়ক পৰিয়ালটো ডাঙৰ বুলি ক'লে কি বাৰু ঈৰ্ষা হিংসা কাম কোন লোভ মোহ মদ মাচৰ্যকে আদি কৰি কলিৰ পৰিয়ালটো একদম ভয়ংকৰ এয়া মনত আছিলে কিছু বস্তু আই মাতৃক হওক বা বান্ধৱ হওক আমাৰ অভাগী হেৰাই গৈছে সাংসাৰিক জীৱনৰ কিছু
বিসংগতিয়ে বহুত বস্তু হেৰাই গ'ল, আকৌ অধ্যয়ন কৰিলে নিশ্চয় আহিব। যদি আপোনাৰ হবে কিবা কাৰণবশতঃ ক'ৰবাত যদি পায়, আপোনাৰ পঞ্চৰত্ন তত্ত্বদৰ্শন বুলি এভাগি পুথি আছে, সেই ভাগত আপোনালোকে পাব পাৰে। চালে তাত বহুখিনি কথা কলিৰ পৰিয়ালটোৰ বিষয়ে পাব। বাৰু যি নহওক, এতিয়া তেওঁ নিজে খুজি লৈছে। খুজি লোৱাৰ পিছত যোৱা পাশা আৰু মধ্যস্থান এইখিনি তেওঁক দিছে। দিয়াৰ লগে লগে সুবৰ্ণ আৰু স্ত্ৰীকো দি দিলে। তেওঁ ক্ৰমাগতভাৱে সম্পত্তি অধিক হৈ গ'ল নে নাই? তেওঁ থাকিব পৰা সম্পত্তি অধিক হৈ গ'ল। যোৱাৰ লগে লগে এতিয়া আকৌ কি কৰিছে? স্বয়ং পৰীক্ষিতক সেৱা ধৰি তেওঁ নিজৰ স্থানলৈ গতি কৰিলে। যি যি স্থানত তেওঁ ঠাই দিলে সেই স্থানলৈ গতি কৰিছে বুলি কৈ দিলে। কিন্তু এতিয়া তৎক্ষণাৎ পদে আমাক ক'লৈ লৈ আহিল? হেন জানি নিজানয় মতি স্ত্ৰী সুবৰ্ণত লোক ৰিবায়া স্বৰ্ণ অৰ্থাৎ সোণ, স্ত্ৰী অৰ্থাৎ নাৰী, এইকেইটা যাতে আমাৰ পুৰুষৰ সদায় আসক্তিটো থাকিব নালাগে। এইটো জানি জ্ঞানী গণে এৰে কামিনীৰ সংগ। অৱশ্যে আমি অভাগীয়ে ক'লে শোভা নেপায়। কিয়? আমাৰ নাই, নহয়নে বাৰু? গতিকে এখেতে ক'ব পাৰিছে, তেনেকৈ কৈ দিব, নহয়নে বাৰু? কিন্তু সেই প্ৰভুসকল এটাই লোক। ইয়াৰ ওপৰত যেনেকৈ কৈ গৈছে যে পদুম পাতত যেনেকৈ পানী থাকে, কচু পত্ৰত যেনেকৈ পানী থাকে, ঠিক তেনেকৈ আমাৰ সাংসাৰিক জীৱনত প্ৰত্যেকজন পুৰুষেই যদিও ভাৰ্যাৰ সংগত আছে, সেই সংগে যাতে ঈশ্বৰ ভজনত বিসংগতি ঘটাব নোৱাৰে তেনেকুৱা ধৰণে থাকিব লাগিব। যদিও স্বৰ্ণ বহুত আছে, 10 ভৰি সোণৰ গহনা আছে বুলি 10 ভৰি সোণৰ গহনা পিন্ধিছোঁ বুলি মনত যাতে অহংকাৰ আনিব নালাগে। যদি অহংকাৰ আনিলে জানিব আপোনাক কলিয়ে পাৰিব। আৰু ভাৰ্যাৰ সংগত আছে সদা সঁচা, কিন্তু ভাৰ্যাৰ সংগই যাতে আপোনাক হৰি বিমুখ কৰিব নোৱাৰে, তেতিয়া কিন্তু আমি বাচিব পাৰিম, নহ'লে বাচিব নোৱাৰোঁ। গতিকে ইয়াত কৈছে যে স্ত্ৰী সুবৰ্ণক পুৰুষৰ যাতে আসক্তি নাথাকে। গতিকে কোনোবাতে কৈছে হেন জানি যিজন উত্তম মহামতি, মনৰ মতিটো যদি উত্তম হয়, স্ত্ৰী সুবৰ্ণত নকৰিবা আসক্তি। স্ত্ৰী আৰু সোণত আমাক আসক্তি হ'বলৈ দিয়া নাই। দিয়ক আপুনি এগৰাকীক যিমান পাৰে পিন্ধিব দিয়ক, আপুনি এটা পিন্ধিলেই হ'ল। কিয় জানে? পুৰুষে স্বৰ্ণ এবিধ হাতত ৰাখিব লাগে, কলি প্ৰাপ্তিৰ কাৰণে নহয়। কিহৰ কাৰণে ৰাখিব লাগে বাৰু কওকচোন? পুৰুষৰ হাতত যে স্বৰ্ণ থাকিব লাগে কিহৰ কাৰণে? তেতিয়াহ'লে দেখোন প্ৰত্যেকজন ল'ৰাই যদি বিয়া পাতিবলৈ যায়, তেতিয়াহ'লে শাহুৱেক শহুৱেকৰ গৃহৰ পৰা কোনোবাতে প্ৰথম সোণৰ আঙুঠি এটাহে পিন্ধাই দিয়ে, নহয়নে বাৰু? তেতিয়াহ'লে কলিকে দেখোন প্ৰথম দিয়ে গৈ গেটৰ সন্মুখত। হে প্ৰভুসকল, প্ৰকৃততে সেই স্বৰ্ণ সেইকাৰণে প্ৰাপ্তি নহয়। এটা কাৰণে প্ৰাপ্তি হয়, পুত্ৰ পুতাৰীয়ে পিতৃ মাতৃৰ বাক্যতহে বিষ্ণুবৰ হৈ যাব পাৰে, নহয়নে বাৰু? গতিকে ঐশ্বৰ্য বিভূতিৰ মাজত যি অস্ত্ৰ ধাতু, এই অস্ত্ৰ ধাতুৱে আমাৰ দেহটো নিৰ্মিত। গতিকে এই অস্ত্ৰ ধাতু বাহ্যিকতাত আটাইতকৈ মূল্যৱান ধাতুটোৱে হৈছে কি? স্বৰ্ণ, নহয়নে বাৰু? গতিকে সেই ধাতু পিতৃ মাতৃ গৃহৰ পৰা কি দিছে নাজানো, স্বামী কুলৰ বা আই মাতৃ ঘৰৰ কুলৰ পৰা যে আপোনাক সন্মান জনায়, তাৰমানে আপোনাক সেই ধাতুৰ লগত সমকক্ষ বুলি সেই ধাতুৰে সৈতে আপোনাক সম্বোধন জনাইছে, অৰ্থাৎ সন্মান জনাইছে। সেই ফালৰ পৰা আপুনি পায়, তাৰমানে আপোনাৰ পিতৃ মাতৃ শুশ্ৰূষা। গতিকে পিতৃ মাতৃ শুশ্ৰূষাৰ দ্বাৰা পিতৃ মাতৃ যদি বিষ্ণামুষ্ট কোনো পুৰুষে হাতৰে সৈতে চুৱে, তেতিয়াহ'লে তেওঁ হাতত স্বৰ্ণ অৰ্থাৎ অস্ত্ৰ ধাতুৱে বসতি লয়। সেই ফালৰ পৰাহে পুৰুষৰ দেহত স্বৰ্ণই কোনো কাৰণত কলি মাৰ্গত ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু অহংকাৰ তাৎক্ষণিক যে ক্ৰিয়া কৰে, ভাগৱতে কিন্তু কৃষ্ণলৈ প্ৰমাণ দিছে। পিছৰ পদত কি কয় আহক কৃষ্ণ।